জুলাইত অসম কেবিনেটে লোৱা যিবিলাক সিদ্ধান্ত হয় ইয়াত মানে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিজ্ঞান আৰু অংক ইংৰাজী মাধ্যমত প্ৰৱৰ্তন কৰা হ'ব আৰু ক্লাছ 6 to 12 যোনটো বড়ো বা অসমীয়া মাধ্যম বিদ্যালয় তাত ডুৱেল মিডিয়াম বা আন মাতৃভাষা মাধ্যমত ডুৱেল মিডিয়াম তাত মানে আৰম্ভ কৰা হ'ব আৰু 126টা সমষ্টিত যিবিলাক আটাইতকৈ ভাল শিক্ষা অনুষ্ঠান হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী সেইবিলাকক মানে আদৰ্শ বিদ্যালয় হিচাপে CBSEত যি কনভাৰ্ট কৰাৰ কথা সেই কথাবিলাক লৈ আৰু লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা মাইনাছ আমি তেখেতৰ দেখা পাইছোঁ যে পুনৰ আৰু অসমত মানে শিক্ষা অনুষ্ঠান প্ৰাধিকৰণ কৰা নহয় সেই বিষয়টো লৈ পেলাই আমি অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা আমি গুৱাহাটীত আলোচনাত মিলিত হ'লোঁ আৰু ইয়াক আমি বিৰোধিতা কৰিছোঁ আৰু বড়ো সাহিত্য সভা আৰু এপছুৰ যৌথ ইনিচিয়েটিভত আমি জিলাই জিলাই নিজাববীয়াকৈ ৰাইজৰ পৰা আমি মতামত বা ৰাইজৰ অপিনিয়ন আৰু এই বিষয়টো ভৱিষ্যতত আমাক বড়ো মাধ্যম বা বড়ো ভাষা কেনেকৈ ভাবুকি কঢ়িয়াই আনিব পাৰে তাৰ সেই বিষয়ে আমি সজাগতা সভা আমি আয়োজন কৰিছোঁ আমি ভেৰগাঁও জিলাত কৰিলোঁ আৰু আজি যোৱাকালি আমি কাজলগাঁৱত কৰিলোঁ আজি কোকৰাঝাৰত কথাটো স্পষ্ট যে বড়ো জাতিৰ অস্তিত্ব আৰু স্বাভিমানৰ লগত জড়িত হৈ আছে বড়ো ভাষা আৰু বড়ো মাধ্যম আৰু এই মাধ্যমটো ক্লাছ 10লৈকে আছে আমি দাবী জনাইছোঁ যে 11-12লৈকে এইটো উন্নীতকৰণ কৰিব লাগে আৰু যি সময়ত ভাষাক লৈ পেলাই অসমত মানে স্ক্ৰিপ্ট মুভমেণ্ট হ'ল ভাষা আন্দোলন হ'ল মাধ্যম আন্দোলন হ'ল আমাৰ বহুতো ইয়াত মানে শ্বহীদ হ'ব লগা হ'ল আৰু এই মাধ্যমটো আমি এটা সংগ্ৰামৰ মাজেদি আমি জীয়াই ৰাখিছোঁ আৰু ভাষা জীয়াই থাকিব লাগিলে মাধ্যম জীয়াই থাকিব লাগিব মাধ্যম আৰু ভাষা জীয়াই থাকিলে জাতি জীয়াই থাকিব তো তেনে এটা পৰিৱেশত মানে অকল মাত্ৰ এটা কথা মানে পতিয়ন দিবৰ কাৰণে যে আমাক গুণগত শিক্ষা লাগে তাৰ কাৰণে ইংৰাজী মাধ্যম লাগে আমাক মানে বিজ্ঞান পঢ়িব লাগিলে বা মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত যদি আমি কম্পিটিটিভত যাব লাগে তেতিয়াহ'লে আমাক মানে ইংৰাজী মাধ্যম লাগিব সেই কথাটো পতিয়ন দিবৰ কাৰণে অসম চৰকাৰে যি সকলো দিশৰ পৰা চাৰিকণীয়া দিশৰ পৰা আমাক এটা খামুচি মাৰি মাতৃভাষা মাধ্যমক যি ধ্বংস কৰা এটা চৰকাৰে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে এইটো আমি বিৰোধিতা কৰিছোঁ চৰকাৰৰ এই পলিচিটো যদি আজি অসমৰ ৰাইজে প্ৰতিবাদ নকৰে তেতিয়াহ'লে অসমীয়া মাধ্যমৰ বিদ্যালয় নাথাকিব বড়ো মাধ্যমৰ বিদ্যালয়ো নাথাকিব কাৰণ 50% ইংলিছ 50% অসমীয়া 50% ইংলিছ 50% বড়ো এই 50-50 স্কুলৰ কনচেপ্টটো অসম চৰকাৰৰ তাত আহিলে কেনেকৈ বড়োসকলেহে আগতে ডিভাইড আছাম 50-50 বুলি কৈছিল এতিয়া চৰকাৰে আকৌ সেইটোকে ফ'ল' কৰি পেলাই মানে অসমীয়া মাধ্যম 50-50 বড়ো মাধ্যম 50-50 কৰিব বিচাৰিছে চবতে ইংৰাজী মাধ্যম 50% জাপি দি পেলাই এইটো মানে আহি থকা সময়ত অসমৰ কাৰণে মাংগলিক হ'ব বুলি আমি নাভাবোঁ কাৰণ অসমীয়া জাতিয়ে জাতি হিচাপে জীয়াই থাকিবৰ কাৰণে ইয়াৰ এইটো গ্ৰহণ নকৰিব আৰু আমি বড়োসকলেও বড়ো জাতি হিচাপে আমি জীয়াই থাকিবৰ কাৰণে আমি এইটো গ্ৰহণ নকৰোঁ আমাক যদি কোৱা হয় যে আপোনালোকে বড়ো ভাষাটো বাদ দিয়ক আৰু একেবাৰে চব ভালখিনি লৈ লওক আৰু ডক্টৰ ইঞ্জিনিয়াৰ IAS অফিচাৰ লৈ লওক বুলি ক'লেও আমি সেইখিনি গ্ৰহণ নকৰিম আমাক ভাষাটোহে লাগে আমি ভাষা আৰু জাতিৰ পৰিচয় হেৰুৱাই পেলাই আমাক মানে IAS অফিচাৰ ACS অফিচাৰ নালাগে